জ্যোতি আমগে যি হৈছে বৰ্তমান বিশ্বৰ আটাইতকৈ চাপৰ মহিলা। জ্যোতি আমগেয়ে 1993 চনৰ 16 ডিচেম্বৰত নাগপুৰত জন্মগ্ৰহণ কৰিছিল। জ্যোতিৰ উচ্চতাটো হৈছে 61.95 চেণ্টিমিটাৰ বা প্ৰায় 2 ফুট, যিটো দুবছৰীয়া শিশু এটাৰ সমান। জ্যোতিৰ ওজন হৈছে মাত্ৰ 11 পাউণ্ড বা 5 কিলোগ্ৰাম। জ্যোতি আমগে পৃথিৱীৰ প্ৰাক্তন আটাইতকৈ চুটি মহিলা। 22 বছৰীয়া আমেৰিকান ব্ৰিজেট জৰ্ডনতকৈ 6.2 চেণ্টিমিটাৰ চুটি। ব্ৰিজেটৰ উচ্চতা হৈছে 2 ফুট 3 ইঞ্চি। নোপ্লাজিয়া নামৰ এবিধ ৰোগৰ বাবে জ্যোতিৰ উচ্চতাটো ওখ নহ'ল। জ্যোতিৰ বাবে কাপোৰ গহনাৰ লগতে খোৱাৰ বাবে প্লেট আৰু বাচন বৰ্তনো বিশেষভাৱে তৈয়াৰ কৰা হয়। জ্যোতিয়ে 4 বছৰ বয়সৰ পৰাই নিয়মীয়াভাৱে বিদ্যালয়ত পঢ়িছে, কিন্তু তাইক চকী বা ডেস্ক বেঞ্চত বহোৱা নহয়। আন ছোৱালীৰ দৰে জ্যোতিয়ে ফেশ্বন, মেকআপ আৰু ফোনত কথা পাতি ভাল পায়। জ্যোতি আমগেক 2009 চনত বডি শ্বক 2 ফুট টল টিন নামৰ বোলছবিখনত দেখা গৈছিল। লগতে ভাৰতৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব' বিগ বছ 6ত অতিথি হিচাপে দেখা গৈছিল। আমেৰিকান হৰৰ ষ্টৰীৰ 4ৰ্থ ছিজনত মা পেটিত হিচাপে অভিনয় কৰিছিল। খাত চেলিব্ৰিটিৰ দৰে জ্যোতি আমগেৰো এটা মমৰ মূৰ্তি আছে। তাই এই মমৰ মূৰ্তিটো লোনাভালাৰ চেলিব্ৰিটি মিউজিয়ামত ৰখা হৈছে। ইটি অনলাইনৰ সৈতে হোৱা এক শেহতীয়া সাক্ষাৎকাৰত জ্যোতিয়ে কৈছিল তাই যথেষ্ট বিখ্যাত হ'ব বিচাৰে যাতে পৃথিৱীৰ সকলো মানুহে তাইক চিনি পায় আৰু তাই অস্কাৰৰ বিন্দুত উপনীত হ'ব বিচাৰে। জ্যোতিক 2011 চনৰ 16 ডিচেম্বৰত তাই 18তম জন্মদিনত পৃথিৱীৰ আটাইতকৈ চাপৰ মহিলা হিচাপে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডটো দিয়া হৈছিল। জ্যোতিয়ে 2012 চনত পৃথিৱীৰ আটাইতকৈ চুটি পুৰুষ চন্দ বাহাদুৰ ডাংগীক লগ পাইছিল, যাৰ উচ্চতা হৈছে 1 ফুট 10 ইঞ্চি আৰু তেওঁ নেপালত বাস কৰে। জ্যোতিয়ে নিজৰ উচ্চতাটো লৈ কেতিয়াও কুণ্ঠাবোধ কৰা নাছিল, কিয়নো তাই এই উচ্চতাটোৰ বাবে আজি গোটেই বিশ্ববাসীয়ে তাইক চিনি পাইছে। তাই সেইবাবে নিজক লৈ আজি সুখী। বৰ্তমান জ্যোতিয়ে নিজৰ পৰিয়ালৰ লগত থাকে আৰু তাই আগলৈও চিনেমা জগতৰ লগত জড়িত থকাৰ বহুত হেঁপাহ আছে। আপোনালোকে জ্যোতিৰ বিষয়ে আগতে জানিছিলে? যদি জানিছিল কমেণ্ট কৰিব নাপাহৰিব। আমাৰ ভাৰতবৰ্ষৰ বাবে এইটো এটা বহুত গৌৰৱৰ কথা, কিয়নো বিশ্বৰ আটাইতকৈ চুটি মহিলাজনী আমাৰ ভাৰতবৰ্ষৰে। আপোনালোকে এটা লাইক কৰিব নাপাহৰিব। তেন্তে বন্ধুসকল আজিলৈ ইমানেই আছিলে। যদি চাই ভাল লাগিলে ভিডিঅ'টোক শ্বেয়াৰ কৰিব নাপাহৰিব, লাইক কৰিব নাপাহৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেন্তে বন্ধুসকল আজিলৈ লৈছোঁ বিদায়। টেক কেয়াৰ, পিছ, জয় আই অসম, বাই বাই গাইজ।